নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হিল্লুল ভৰদ্বাজলৈ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আদৰিছোঁ। আজি মোৰ সৈতে আছে অন্য এখন গুৰুত্বপূৰ্ণ সুখপাঠ্য উপন্যাস দেৱব্ৰত দাসৰ থুখৰতাৰ কাব্য। আৰু আজি এই উপন্যাসখনৰ বিষয়ে মই অকণমান সম্যকভাৱে আলোকপাত কৰিবলৈ যত্ন কৰিম। আশা কৰিছোঁ আপোনালোকে ভাল পাব। হয়তো বহুতে পঢ়িছে আৰু অধিক সংখ্যকে এইটো পঢ়াও নাই। মই শেহতীয়াকৈ উপন্যাসখন শেষ কৰিছোঁ, গতিকে এই সন্দৰ্ভতে মই কথা পাতিব বিচাৰিছোঁ। যদি মই কওঁ পোনপ্ৰথমে এই উপন্যাসখনৰ কথা, এই উপন্যাসখন হৈছে আচলতে পোষ্ট মডাৰ্নিজিম অৰ্থাৎ উত্তৰ আধুনিকতাবাদত লিখা এখন উপন্যাস। ইয়াৰ শৈলীবোৰ অলপ বেলেগ ধৰণৰ, কাহিনীবোৰ খণ্ডচিত্ৰৰ ধৰণে মানে এটা এটা অধ্যায় হিচাপত ইয়াত লিখা হৈছে। থুখৰতাৰ কাব্য 1, থুখৰতাৰ কাব্য 2 এনেকুৱা ধৰণে লিখা হৈছে। আৰু প্ৰত্যেকটো কাহিনী আচলতে কবিতাৰে বিভিন্ন ভাষাৰ কবিতা, আচলতে বিভিন্ন ভাষাৰ কবিতাৰে কোনোবাটো কবিতাৰ পৰা অনুবাদ কৰিছে লেখকে। চীনা কবিতাৰ পৰা ইংৰাজী অনুবাদ হৈছেই, গতিকে সেই ইংৰাজীৰ পৰা আকৌ লেখকে অসমীয়ালৈ কৰিছে। বা সমীৰ তাঁতী বা সনন্ত তাঁতীৰ কবিতা অসমীয়া কবিতাই কোনোবাটোত আছে, কোনোবাটো খণ্ডত, আৰু কোনোবাটো অধ্যায়ত হয়তো ইংৰাজী কবিতাৰ উদাহৰণ আছে, পোলেণ্ড কবিতা বা বিভিন্ন ধৰণৰ কবিতা। তেনেকৈ সেই কবিতাৰ পাছত আচলতে কাহিনীটো আৰম্ভ হৈছে। আৰু কাহিনীটোৰ পাছত মানিক আহমেদ সংবাদ, সেই মানিক আহমেদ সংবাদ, সেই মানিক আহমেদৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোৰ মাজেৰে আচলতে প্ৰত্যেকটো কাহিনীৰে যিবোৰ কথা খোকোজা লাগি আছে, ধৰক এইটো বুজাব বিচাৰিছে নেকি, সেই খোকোজাখিনি আঁতৰ কৰিছে মানিক আহমেদ চৰিত্ৰৰ মাজেৰে। এই অধ্যায়টোতনো কি ক'বলৈ যত্ন কৰিলে লেখকে, সেই কথাবোৰৰ মানে পুংখানুপুংখভাৱে তাত বিশ্লেষণ কৰিছে খুব সংক্ষেপে। গতিকে মানিক আহমেদ সেই দফাটো পঢ়িলেই আচলতে মোৰ মাজত যিখিনি খোকোজা হৈছে বিষয়টো পঢ়ি, তাত মানে আমি স্পষ্টীকৰণটো পাওঁ যে এইটোৱে কথা ক'ব বিচাৰিছে। গতিকে এইবোৰ হৈছে উত্তৰ আধুনিকতাবাদৰ উপন্যাসৰ এটা বিশেষ লক্ষণ। আৰু মই উপন্যাসখনত মই নিজে অনুভৱ কৰিছোঁ যে উপন্যাসখনৰ কাহিনীবোৰ, যদি এটা কাহিনী চলি আছে কেইটামান চৰিত্ৰৰে, আকৌ তাৰ পিছৰ পৰৱৰ্তী অংশটোত আকৌ বেলেগ চৰিত্ৰৰে কাহিনীটো চলিছে, তাৰ পিছৰ অংশটোত আকৌ আগৰ চৰিত্ৰকেইটাৰ আকৌ সংযোজন হৈছে। তেনেকৈ মানে কাহিনীটো আগবঢ়াৰ কাৰণে এইটো হৈছে যে কোনো আমনি লগা নাই আৰু এটা খুব ধুনীয়া ৰস আছে উপন্যাসখনত। এই যে মানিক আহমেদ চৰিত্ৰটো, তেওঁ মানে ভাঙৰ গাজাৰ নিচাত ডুবি থাকে, এনেধৰণৰ কথাবোৰ আছে, যিবোৰ কথাই আচলতে এটা ৰস এটা দিব পাৰে। ৰস এটা দিয়াকৈ আচলতে লেখকে সেই কথাবোৰ তৈয়াৰ কৰিছে, যাৰ কাৰণে পাঠক মানে ৰসাপ্লুত কৰিব পাৰে। আৰু চিনাকি জেগাবোৰ, এই আমাৰ চিনাকি পাণ বজাৰ হওক বা ফাঁচী বজাৰ হওক, এই ঠাইবোৰৰ পৰিচয় ইয়াত ঘটিছে। লেখকে সেই ঠাইবোৰৰ পটভূমিটো লৈছে। উত্তৰ আধুনিকতাবাদী উপন্যাস, ইয়াত বিচিত্ৰ খণ্ডচিত্ৰ আছে। প্ৰধান চৰিত্ৰ বুলি ক'লে শেখৰ মন্দিৰাক বুজিছোঁ আমি। আৰু তেওঁলোক মন্দিৰা আচলতে এগৰাকী স্বতন্ত্ৰ নাৰী, মানৱ মনৰ ভিতৰত আচলতে নিজক যিটো আত্মসন্ধান কৰাৰ পথ, সেই পথটো ইয়াত দেখুওৱা হৈছে। জীৱনটো যেন এডাল মালা, আৰু শেখৰেও যেন নিজক আত্মানুসন্ধান কৰিছে ইয়াতে। আৰু শেখৰৰ লগত আন এটি জড়িত চৰিত্ৰ, শেখৰে হওক, চেম উকিলেই হওক, জেৰিনা, সেই জেৰিনা চৰিত্ৰটো আচলতে জেৰিনাই তেওঁলোকক সংগ দিয়ে, তাৰ বিনিময়ত শেখৰহঁতে কিছু পা পইচা দি সহায় কৰে মাজে মাজে, যেন এটা দেহোপজীৱনী চৰিত্ৰৰ ধৰণে উপস্থাপন কৰিছে। কিন্তু শেখৰে বিয়াও পাতিছে, শেখৰে মন্দিৰাক বিয়া কৰাইছে। কিন্তু প্ৰথম কাহিনীৰ পৰাই দেখিছোঁ আমি মন্দিৰা নোহোৱা হৈছে, অন্তৰ্ধান হৈছে। মন্দিৰাক বিয়া পাতিছে। মন্দিৰাক কেনেকৈ লগ পাইছিল, যেতিয়া শেখৰৰ মাকৰ অপাৰেশ্যন হৈছিল তেতিয়া নাৰ্ছ হিচাপে আছিল, আৰু মন্দিৰাক তেনেকৈ লগ পাইছিল। কিন্তু মন্দিৰাক প্ৰথম খণ্ডৰ পৰাই, প্ৰথম অধ্যায়ৰ পৰা আমি দেখিছোঁ মন্দিৰা অন্তৰ্ধান হৈছে, ঘৰৰ পৰা নোহোৱা হৈছে, নিৰুদ্দেশ হৈছে। আৰু মন্দিৰাক বিচাৰিয়ে যেন গোটেই কাহিনীবোৰ আগবাঢ়িছে। আৰু মন্দিৰাক বিভিন্ন ঠাইত বিচাৰিছে, গোলাঘাটেই হওক, সেয়া শ্বিলঙেই হওক, সেয়া গোৱালপাৰাতেই হওক, বা শেষত শংকৰ সেৱাশ্ৰম যিখন আশ্ৰমৰ কথা কৈছে সেইখনেই হওক, বিচাৰি বিচাৰি একদম তত পোৱা নাই। তাৰ মাজত বিভিন্ন ধৰণৰ চৰিত্ৰ আহে। সিদ্ধাৰ্থ, বা যাক চানী বুলি কয়, চানী আৰতী নামৰ ছোৱালী এগৰাকী, যাক গাৰ্লফ্ৰেণ্ড বুলিয়ে ইয়াত উল্লেখ কৰিছে। চানীয়ে ছোৱালীজনীক লৈ আহে, আৰতীক লৈ আহে, আৰু শেখৰৰ ঘৰতে ৰাখে মাক দেউতাকক নজনালৈকে তাইৰ ছোৱালীজনীৰ কথা। তেতিয়ালৈকে শেখৰৰ ঘৰতে আশ্ৰয় দিয়ে ছোৱালীজনীক, আৰু শেখৰো বিবুদ্ধিত পৰি আশ্ৰয় দিয়ে। মন্দিৰাক বিচৰা অভিযানটো লাহে লাহে ক'বলৈ ধৰিছে, শেখৰে নিজৰ বন্ধু বান্ধৱেও ক'বলৈ লৈছে, বিয়েৰৰ আড্ডাতেই হওক, বা যে কেনেকৈ আচলতে মন্দিৰা নোহোৱা যে হৈছে, সেই কথাটো বহুত দিনলৈ লুকাই আছিল। কিন্তু অৱশেষত মানুহবোৰক কৈছে, বা আৰক্ষীৰো সহায় লৈছে, আৰু সেই আৰক্ষীৰ সূত্ৰৰ মতে আচলতে পিছলৈ গম পালে যে কোনোবা এখন আশ্ৰমত গৈছে। আৰু মন্দিৰাই এটা কথা লিখি গৈছিল, দুটামান বাক্য লিখি থৈ গৈছিল যে মই মোক বিচাৰি যাবলৈ ঠিক কৰিছোঁ, আনে মোক নিবিচৰাই ভাল, লিখি আচলতে মন্দিৰা অন্তৰ্ধান হৈছিলে।
আৰু সেই যে নিজক বিচাৰি গৈছিলে, সেই নিজক অৰ্থাৎ শান্তি বিচাৰি গৈছিলে, কিন্তু শেষত মন্দিৰে আকৌ একদম শেষৰ অধ্যায়টোত আমি পাওঁ যে মন্দিৰে আকৌ ঘৰলৈ উভতি গৈছে। মন্দিৰে আচলতে উপলব্ধি কৰিলে যে শান্তি বোলা বস্তুটো আমাৰ হৃদয়তে থাকে, আমাৰ অন্তৰতে থাকে, আমাৰ হিয়াতে আচলতে অন্তৰ্নিহিত, আমাৰ নিজৰ মাজতে থাকে, নিজৰ মানুহখিনিৰ মাজতে থাকে। গতিকে শান্তি বিচাৰি বহুত দূৰ দূৰণিলৈ যাব নালাগে, এই কথাটো শেষত উপলব্ধি কৰে। কিন্তু কথাটো হ'ল ইয়াত যদিও মন্দিৰা বা শেখৰৰ কাহিনী আগবাঢ়িছে, উপন্যাসখনত আন বহুতো গুৰুত্বপূৰ্ণ প্ৰসংগ আচলতে উল্লেখ কৰিছে। দেশৰ অৱস্থা কেনেকুৱা, ইলেকশ্যনৰ ৰাজনীতি, MLA মন্ত্ৰীৰ যেনেকুৱা দুৰ্নীতিৰ কথা, বানপানীৰ কথা, গাঁৱৰ ৰাইজৰ কেনেকুৱা দুৰৱস্থা, মাটিহীনৰ আন্দোলনবোৰ কেনেকুৱা, এইবোৰ বহু দৰকাৰী, বহু গুৰুত্বপূৰ্ণ কথা আচলতে এই উপন্যাসখনৰ মাজতে, খুব কম পৃষ্ঠা, আচলতে 226 পৃষ্ঠাৰ এই উপন্যাসখনৰ মাজতে আচলতে ভৰাই তুলিছে। আৰু এই যে ধূসৰতাৰ কাব্য বুলি কৈছে, এই যেন উপন্যাসখনৰ বিভিন্ন আমাৰ জীৱনটো যেন ধূসৰতা, আমি আজি ইয়াত আছোঁ, কাইলৈ ক'ত থাকোঁ আমি গম নাপাওঁ, মানে এটা অস্পষ্ট জীৱনৰ এই তামাম কথা বতৰাবোৰ হয়, সমস্যাবোৰ ঠিক যেন ধোঁৱাৰে আৱৰা স্পষ্ট হৈছে, মানে কিন্তু এটা অস্পষ্টও থাকি গৈছে। গতিকে এই উপন্যাসখনো যেন এনেধৰণৰ ধুঁৱলি কুঁৱলী অৱস্থাৰ পৰা, অস্পষ্টতাৰ মাজৰ পৰা কিবা মূল ৰহস্য বিচাৰি উলিওৱা এনেধৰণৰ। গতিকে তাৰোপৰি বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ চৰিত্ৰ আছে, সেই ক্ষুদ্ৰ চৰিত্ৰবোৰৰ মাজেৰেও আচলতে কৈছে। সুমন্ত নামৰ এটা চৰিত্ৰ আছে, যিটো এটা আদৰ্শনীয় চৰিত্ৰ হৈছে, উপন্যাসখনত উল্লেখ কৰিছে। আপোনালোকে নিশ্চয় উপন্যাসখন বহুতে পঢ়িছে, বা মই ভাবোঁ সিংহভাৱে পঢ়াও নাই। আৰু এখন খুব সুখপাঠ্য পঢ়িবলগীয়া উপন্যাস। শান্তি বিচাৰিলে দিহিঙে দিপাঙে মন্দিৰে মছজিদে শান্তি বিচাৰিলেও আচলতে নাপায়, শান্তি মানুহৰ হিয়াত লুকাই থাকে, শেষত এই কথাটো কৈছে। আৰু উপন্যাসখনত দেখা কথাটো হ'ল বিভিন্ন ধৰণৰ নতুন নতুন শব্দৰ সংযোজন ঘটিছে। মই আগৰ উপন্যাসবোৰত যিমানবোৰ শব্দ দেখোঁ, এই উপন্যাসখনত কিছুমান নতুন নতুন শব্দ শিকিছোঁ। এতিয়া মন্দিৰা চৰিত্ৰটোক এই ধুনীয়া মুখখন, তাইৰ ধুনীয়া চেলাউৰিৰ তলৰ ইখত কজলা মণিৰে জুলীয়া চকুজুৰি, চুটি অথচ জোঙা নাকটো, পুৰত উজ্জৰি, তাৰ তলত সুগৰি থুতুৰিটো আছিল। আৰু উপন্যাসখনৰ যিটো বৰ্ণনা শৈলী, প্ৰকাশভংগী খুবেই মনোমোহা। উপন্যাসখনতেই মনোৰমা থাংজামৰ যি হত্যাকাণ্ড, সেইবোৰৰ কথাও আছে। আচলতে এই উপন্যাসখনত বহুতো গুৰুত্বপূৰ্ণ বিষয়, যেন সেইবোৰ ধ্ৰুৱ বাস্তৱ, আচলতে কিছুমান সত্য কাহিনী এই উপন্যাসখনত উল্লেখিত হৈছে। গতিকে সেইবোৰ উপন্যাসখনৰ বহু গুৰুত্বপূৰ্ণ দিশ। আচলতে শেখৰে মন্দিৰাক বিচাৰি বিচাৰি যিটো যাত্ৰা, সেই যাত্ৰাৰ মাজতেই আচলতে বিভিন্ন ধৰণৰ সেই সংযোজিত কাহিনীবোৰেও উপন্যাসখনক বহুত গুৰুত্বপূৰ্ণ মাত্ৰা এটা প্ৰদান কৰিছে। আৰু উপন্যাসখনৰ মই ভাবোঁ নামকৰণো খুব ধুনীয়া হৈছে। আপোনালোকে পঢ়া নাই যদি এতিয়াই ক্ৰয় কৰক আৰু পঢ়ক। শেহতীয়াকৈ এগৰাকী লেখক দেৱব্ৰত দাসেই কৰি খেলাৰ সাধুৰ বাবে এইবাৰ সাহিত্য একাডেমী বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰেই ৰচিত এই ধূসৰতা কাব্য এখন অতি সুখপাঠ্য উপন্যাস, আমনি নলগাকৈ পঢ়িব পৰা উপন্যাস। প্ৰায় দুদিনত শেষ কৰি দিব পাৰিব আপোনালোকে। আৰু খুব কিছু ধুনীয়া বিষয়ৰ ওপৰত আপোনালোকে আচলতে নিজক সেই পৰিৱেশৰ লগত মিলাব পাৰিব। পোষ্ট মডাৰ্নিজম সেই ধাৰাত লিখা এখন অনন্য শৈলীৰ, এখন পৃথক শৈলীত লিখা উপন্যাস ধূসৰতা কাব্য ভাল পাব আপোনালোকে। পুনৰ অন্য গ্ৰন্থৰ সৈতে আপোনালোকৰ ওচৰত আকৌ মই আহিম। ধন্যবাদ, শুভৰাত্ৰি।